ভোগালীৰ উৰুকা দিনা মাছ ধৰিবলৈ সিমানবোৰ মানুহৰ সমাগম, বাপৰে ৩,০০০ৰো অধিক লোক আহিছে। আজিও উৰুকা বুলি দীঘলী বিলত যাম। এইজন আকৌ বৌ মইনা ৰাতিপুৱাতে এৰী চাদৰ লৈ ঠাণ্ডাত কঁপি কঁপি বাইক লৈ আহিছে। মাছ ধৰোৱে নে চাওঁৱে তাত গৈহে থিৰাং কৰিম, এতিয়ালৈকে ভবা নাই বাৰু। এতিয়া ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে গম পাব কি কৰিলোঁ আৰু ইমান কথা নকওঁ। লাগিল বাপেকে ভেজালটো। বাইকখনৰ অলপ ভেজাল আছে, মানে পেটৰ প্ৰব্লেম আছে হেনো, সেইকাৰণে বাইকখন ৰখি যায়। এখনৰ পিছত এখন গাড়ীয়ে আমাক টিকা দেখুৱাই আগুৱাই গৈ আছে। উফ, কোনোমতে ৰক্ষা, পেটৰ প্ৰব্লেম ঠিক হ'ল বাইকৰ। ঠাণ্ডাত কঁপি কঁপি বাইকত উঠি মাছ চাবলৈ যায় কিবা এটা ভাল লাগিছে বাৰু, কিন্তু ৰাতিপুৱা যেতিয়া পঢ়িবলৈ মায়ে জগাই থাকে তেতিয়া কিন্তু নুশুনা ভাও দি শুই যাওঁ। সেইটো মোৰ এটা টেলেণ্ট হে। এনেকুৱা টেলেণ্ট কাৰ কাৰ আছে বাৰু? টিকা ঠেকেচনি খাই গৈছো মানে এনেকুৱা অৱস্থা। মই জানো না বহুত আমরা দীঘলী বিলাহী দীঘলী বিল নহয় এখন দীঘলী বিল ঠিক আছে মোৰে হ'ল দিয়ক ৰাস্তাই নে ইয়াৰ ৰাস্তা অফৰোডিং এটা উই গৈছে আমি উইব পাৰা বাইকৰ প্ৰব্লেম এইবিলাক বাইকৰ অৱস্থা নাই খাবলৈ অলপ পোৱা নাই যিহে ৰাস্তা আমি নামি দিবলগীয়া হ'ল আৰু বাইকখন অকলে যাবলগীয়া হ'ল কিনো কওঁ তাৰ লগতে বাইকখনৰ গেছটোৱে উকাই দিয়ে নহয় সেইটো আকৌ মেইন এটা প্ৰব্লেম চলি আছে আৰু আমি আৰু কিমান দূৰ আছে নাজানো কিন্তু যাবতো লাগিবই হোৱাচোন আগত কেইখনমান গাড়ী আছে তাকে দেখি মই বোলো বিল পালোই নে তাৰপাছতহে গম পালোঁ এয়া গাড়ী থোৱা জেগাহে বোলে বিল আৰু দূৰ আছে হেনো মই বোলো কৃষ্ণ হৰিবল বোলে চিঞৰিছে চবেই চিঞৰিছে হৰিবল বোলে জেগাই নাই অ যাবলৈ এইবোৰে যে চকুত মাৰিছে দেই দাখন লৈ ভাগ্যে নাহিলোঁ নহবা তহঁতৰ আজি দিনেই খতম আছিলে দা লৈ এই ধমকিটো আকৌ এই উলু গছ নে কি ভালকৈ নামটো নাজানো বাৰু সিহঁতকে দিছোঁ দেই ধৰিব পৰা নাই ফাইনেলি ওলাই গ'লো আহিলোঁ 6:30 খবৰ পালোঁ বোলে 9টাতহে নামিব বিলত মানে মাছ মাৰিবলৈ দিব 9টাত আমিনো এতিয়া কি কৰোঁ অলপ সময় ৰখি দিওঁ আৰু সেইটোৱে আৰু কি কৰিব পাৰোঁ আৰু এয়া চাওক মাছ মাৰিছে